চাওক হাটশিঙিমাৰী হেডকোৱাৰ্টাৰৰ পৰা DC অফিচৰ পৰা একেবাৰে নিলগত 1 কিলোমিটাৰৰ পৰা 1.5 কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীখন আহি গৈছে অলৰেডি। ব্ৰহ্মপুত্ৰ নদীখন আহি গৈছে। আজি ফুলেশ্বৰৰ পৰা বা হাটশিঙিমাৰীৰ পৰা শালমাৰালৈকে বেছি টকাৰ দৰকাৰ নহয়, এখন বান্ধ দিলে বঢ়িয়াকৈ গোটেই প্ৰটেকশ্যন হৈ যায়। কিন্তু যুগ যুগ ধৰি আমি দেখি আহিছোঁ বান্ধৰ নামত ভেগ ভাওনাহে হৈছে, বান্ধ আৰু হোৱা নাই। আজি উৰিষ্যাত চাওক, ৱেষ্ট বেংগলত চাওক, ফাৰাক্কা নদীত ইমান ডাঙৰ নদী, ফাৰাক্কা নদীত বান্ধ হৈছে, এই বেৰেজ হৈছে, বেৰেজ কাম ব্ৰিজ ফাৰাক্কা নদীত দিব পাৰে। আজি উৰিষ্যাত মহানদীৰ ওপৰত ব্ৰিজ দিব পাৰে, বেৰেজ দিব পাৰে, ব্ৰিজ কাম বেৰেজ। এই যিটো ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী ফুলবাৰী তাত বেৰেজ দিব নোৱাৰে কেলেই? কি প্ৰব্লেম বেৰেজ দিওঁতে? চৰকাৰৰ কেই কোটি টকা যাব বেৰেজ দিওঁতে? সব ষ্টেটতে বেৰেজ আছে, নদীটো য'ত বেলেগ ষ্টেটত বা সাগৰত ওলাই যায় তাত বেৰেজ থাকে। ইয়াত বেৰেজটো দিলে এইটো বেৰেজৰ থ্ৰু দি কাৰেণ্ট প্ৰডিউচ কৰিব পাৰিলে হয়, বাংলাদেশৰ পানী কণ্ট্ৰল কৰিব পাৰিলে হয়। ফ্লাড প্ৰব্লেমৰ সমস্যা মোটামুটি গোৱালপাৰা, ধুবুৰী, মানকাছৰ গোটেই প্ৰব্লেমে শেষ হ'লে হয়। আৰু এই পানী যিটো হাইট হ'লে তাৰ পৰা ইৰিগেশ্যনত আমি পানী দিব পাৰিলোঁ হয়। অথচ এই প্ৰজেক্টটো কেতিয়াও নবনায়। গতিকে এইটো বিজেপি চৰকাৰৰ ডাঙৰ বিফলতা। ফাৰাক্কা নদীত যদি সেই যুগতে ফাৰাক্কা নদীত ডেম, তাৰপিছত আপোনাৰ বেৰেজ কাম ব্ৰিজ হৈ গৈছে, তো ইয়াতো বনাব লাগে, বনাব পাৰে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ, আপোনালোকে বেৰেজ বনাওক, ইয়াত বানপানী সমস্যা নাথাকিব, গৰাখহনীয়া সমস্যা নাথাকিব, একোৱে নাথাকে। আৰু ব্ৰহ্মপুত্ৰৰ যিটো দলং চলি আছে, দলঙত প্ৰায় এইটো পাৰত শালমাৰৰ পিনে দক্ষিণ পাৰৰ পিনে প্ৰায় 7-8 কিলোমিটাৰ বান্ধ আছে, গাইড বান্ধ। সেই গাইড বান্ধটো ষ্টাৰ্ট নকৰে কেলেই চৰকাৰে? এই গাইড বান্ধটো অতি শীঘ্ৰে ষ্টাৰ্ট কৰিব লাগে। যিটো কোম্পানীক কাম দিয়া হৈছে তেওঁলোকে অতি শীঘ্ৰে গাইড বান্ধটো ষ্টাৰ্ট কৰিব লাগে, যাতে এডভান্স আমাৰ প্ৰটেকশ্যন ৱৰ্কটো হৈ যায়। পাৰ্কো পাইনটো এইটো টেম্পৰাৰী চিল্টেশ্যনৰ কাৰণে হয়। চিল্টেশ্যন হ'ব, চিল্টেশ্যন হোৱাৰ পিছত কি কৰিব আপুনি? চিল্টেশ্যন হোৱাৰ পিছত আপুনি বান্ধ বনাব লাগিব। বান্ধ কেই কিলোমিটাৰ বনাই দেখুৱালে কওক? পাৰ কিলোমিটাৰ বান্ধত 1 কিলোমিটাৰ বান্ধত যদি 1 কোটি টকা দিয়ে ধাৰ্য কৰা হয়, ইয়াত হায়েষ্ট একদম ফুলেশ্বৰৰ পৰা আৰম্ভ কৰি কালাই আলগাৰ পৰা আৰম্ভ কৰি জলেশ্বৰলৈকে প্ৰায় 20-ৰ পৰা 25 কিলোমিটাৰ বান্ধ হ'ব। এই 20-25 কিলোমিটাৰ বান্ধৰ কষ্ট মেক্সিমাম 50 কোটি টকা। সেই 50 কোটি টকা চৰকাৰে ধাৰ্য কৰি এটা বান্ধ বনাব নোৱাৰে, কি চৰকাৰ হয় এইখন? আচৰিত চৰকাৰ। আমি আপোনালোকৰ যোগেদি চৰকাৰক এইটো আহ্বান জনাইছোঁ যে কালাই আলগা, ফুলেশ্বৰ জিপি, দক্ষিণ শালমাৰা, মানকাছৰৰ যিটো DC অফিচ হেডকোৱাৰ্টাৰ হয়, তাৰ পৰা ষ্টাৰ্ট কৰি জলেশ্বৰ বান্ধলৈকে, যিটো য'ত এক্সিষ্টিং বান্ধ আছে অলৰেডি জলেশ্বৰ বান্ধলৈকে যদি ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গোটেই বান্ধ দিয়া যায়, মেক্সিমাম 25 কিলোমিটাৰ হ'ব। আৰু তাৰ কষ্ট প্ৰায় 50 কোটি টকা হৈ 50 কোটি টকা ধাৰ্য কৰি অতি শীঘ্ৰে বান্ধ বনাওক আৰু বানপানীৰ পৰা বা গৰাখহনীয়াৰ পৰা ৰাইজক ৰক্ষা কৰক।